এভৰিৱান মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈছে আবেলিৰ সময়। এতিয়া চাহ বনাবৰ সময় হৈছে, চাহ খাম আৰু এতিয়া। আৰু সেই ভাবিলোঁ চাহ বনাব আহিলোঁ, দোকানত অলপ সময় আছিলোঁ আৰু এতিয়া আটাৰ পকৰি বনাওঁ আৰু তাকে ভাবিছোঁ আপোনালোককো দেখাওঁ আৰু ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে ব'লক এতিয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইখিনি ডালিম এৰাই থৈ দিছিলোঁ আৰু চাহ খোৱাৰ আগে আগে এইখিনি খাই লওঁ, তাৰপিছত চাহ বনাম আৰু। আৰু মই এয়া আটা, নিমখ আৰু অলপমান চেনি দিছোঁ, দি কিনে এনেদৰে সানি ল'লোঁ। এতিয়া বনাই যাম পকৰিকেইটা। আৰু এয়া বহাই দিছোঁ, পকৰিকেইটা হৈ আছে। আৰু এইফালে গাখীৰখিনি গৰম কৰি থৈ দিছোঁ। এতিয়া চাহ বনাম আৰু গাখীৰ চাহ। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল আৰু এয়া গাখীৰ চাহ পকৰি এনেদৰে খাই লওঁ আৰু আমি। আৰু এয়া চাহ খাই খামি জামি অৱস্থা নাই আৰু এখেতে এতিয়া আহিব, দোকানত আছে, চাহ খাব। মই খাই লৈ দোকানত যাওঁ। এখেতৰ চাহখিনি ৰেডি কৰি থৈ দিলোঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। এখেতৰ এয়া ৰেডি কৰি থৈ দিছোঁ, পকৰি চাহ, আহিব আৰু খাব। হাই এভৰিৱান, আজি নেক্সট দিনাখন ৰাতিপুৱা হয় আৰু কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। এখেতে ৰাতি ক'ৰবাত গৈছিল, বহুত দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি। আৰু আজি দেখাই যাম কি কৰোঁ দিনটোত। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আজি হৈছে শাওণৰ মাহৰ শেষ সোমবাৰ, সেইকাৰণে আমাৰ মন্দিৰত প্ৰত্যেকটা সোমবাৰতে দি আছোঁ আৰু আজি যিহেতুকে শেষ সোমবাৰ, সেইকাৰণে আজি চাকি ধূপ আৰু ফল আগবঢ়াই দিম বুলি ভাবিলোঁ আৰু তাকে যোগাৰ কৰি আছোঁ। আমাৰ ইয়াতে চাকি দি দিলোঁ ঘৰত আৰু এতিয়া আমাৰ ঘৰৰ মন্দিৰটোত চাকি দিব যাম আৰু প্ৰতি সোমবাৰতে দি আছোঁ মন্দিৰত চাকি, ফল, ধূপ আৰু এনেদৰে দি আছোঁ। চাই থাকক ভিডিঅ'টো। আৰু এয়া সকলোখিনি ৰেডি কৰিছোঁ, চাকি, ধূপ, বেলপাত, ফুল, এয়া আৰু মালভোগ কল একযোৰা এনেদৰে এতিয়া আমাৰ মন্দিৰত দিব যাম আৰু এয়া আজি যিহেতুকে সোমবাৰ, আজি বইল বনালোঁ, ভাত কেৰেলা আলু পিটিকা আৰু বইল দাইল এনেদৰে খাম। এয়া সাজি লৈছোঁ, এতিয়া ভাত খাম আৰু আমি। আৰু আমি ভাত খাই মেলি ইয়াতে দোকানত আহিলোঁ আৰু এখেতে আমাৰ বাইকখন ধুই আছে, তাকে অলপ ভিডিঅ' কৰি ৰাখি দিলোঁ। আৰু এইটো আমাৰ শিৱ মন্দিৰটো। আৰু এইখন জাতীয় পতাকা আমাৰ দোকানৰ আগত এনেদৰে লগাই দিছোঁ। আৰু এতিয়া বতাহ মাৰা নাই কাৰণে পতাকাখন এনেদৰে পৰি আছে, উৰা নাই আৰু
এয়া ধুনীয়া বতাহ মাৰিলে লগে লগে ভিডিঅ' কৰি ৰাখি দিলোঁ। আৰু এতিয়া দুপৰীয়াৰ সময় হৈছে আৰু এয়া বনাই আছোঁ চাহ, গাখীৰ চাহ। আৰু এয়া বৰফি আনিলে, বেচন বৰফি, তাকে বনাই আছোঁ। আৰু আমাৰ এয়া ৰাতিৰ ভাত সাজ ৰেডি কৰি ল'লোঁ। ভাত, কেৰেলা আৰু ভেন্দি ফ্ৰাই, আৰু এয়া দাইল আৰু পাপৰ ভাজি। এয়া ভাত ভাজি লৈছোঁ আৰু এখেতে খাই আছে। তেতিয়াহ'লে ভাতখিনি খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।